নাহৰ ফুলা বতৰ মোৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহাগৰে খবৰ বুকতে বাজিছে ঢোলৰে চাপৰ আমাৰ টিউবেলটো বেয়া হ'ল সেয়েহে কিৰু মই খুলি মিলি এতিয়া ওলালোগে টিউবেল খতম আজি টিউবেল বৰবাদ এতিয়া কিৰু কাঁহী বাতি ধুবৰ কাৰণে আমাৰ পানী নাই এতিয়া উপায়টো নাই এতিয়া ক'ত ধুব লাগিব ক'ব পৰা নাই কিৰুহে জানে আৰু কিৰু কি ব্যৱস্থা কৰিছে কিৰুটো চেহেৰা চাওক হালত চাওক আজি মটৰ খতম কিৰু কি কৰিলে জানো বেয়া হৈ থাকিলে এই কাঁহী বাতি ধুব পায় আৰু কৰবাত কিবা এটা কৰি অৱস্থা আমাৰ মানে টিউবেলটো বেয়া হৈ থাকিলে পানী নোলোৱা হ'ল মটৰটো ঠিকে আছে চব বেয়া হেল্ল' আয়ো কৃষ্ণ আজি কিলা হেল্ল' নাহৰ ফুলা বতৰ মোৰ মোৰ মৰমৰ নাহৰ আনিলি তই বহাগৰে খবৰ গোটে বাজিছে ঢোলৰে চাপৰ शाबाश बेटा बहुत बढ़िया लैलवा में जिंद बेच के जे मेरा सजन मिल जाए मुसाफिर भूला धड़कने तेरी खातिर है ये वास्ते আজি কিৰুৰ হালাত ऐसा हो गया इसका पानी भी नहीं निकले उधर देखो अलग निरंजन পুৰা চব্জি বনাব ৰেডি হৈ আছে এতিয়া কিৰু পানী লৈ আনি আছে পুৰা বৰ্তমান পানী লৈ আনি আছে আমাৰ কিৰু পানী লৈ আনি আছে কিৰু পুৰা পানী লৈ আছে মানুহে ঘৰৰ পৰা খাবৰ কাৰণে পানী লৈ আনি আছে পানী আনিলে কিৰু ফাৰ্ষ্ট টাইমত আনিলেগে কিৰু খাই কিনি আৰু এবাৰ ভাল পানীৰ পৰা ধুবৰ কাৰণে এতিয়া খাবৰ কাৰণে আনিছেগে তাৰপিছত ইফালে আমাৰ মহিলা ভাইটিয়ে মাংস বনাই আছে বৰ্তমান পুৰা গাহৰি মাংস বনাই আছে দেই গাহৰি মাংস পুৰা গাহৰি মাংস বনাই আছে তাৰপিছত ইফালে আছে আমাৰ আলু দিম চাগে মছলা গাহৰি মাংসত আলু দিম আমাৰ মংলা কাটি পুৰা বনাই আছে স্পেচিয়েল খাদ্য বনাই আছে আজি গাহৰি মাংসৰ লগত আমাৰ মংলা কাটি খুৱাবগৈ গাহৰি মাংস আলুটো দিয়া নাই একেলগে এইটো আমাৰ মংলা কাটি আমাৰ মংলা খাই মাংস হ'বগৈ আৰু জলকীয়া মছলা মছলি চব দিছেগৈ ইয়াক খাই বৈ আমাৰ টিউবেলটো ভাল কৰিমগৈ টিউবেলটো বহুত বেয়া আমাৰ লগত আছে আজি গুটি ভাই আহি গ'ল আমাৰ আজি গুটি ভাই কেপি গুটি একে আৰু বোলে কিৰো গুটি ভাই আহি গ'ল চাগে আজি খাম আৰু গাহৰি মাংসৰ লগত ভাত খাই বৈ একদম পুৰা টিউবেলটো বনাই অলপমান নদী ফালে ফুৰিব যাম আমাৰ এৰিয়াত পানী হৈছে পানীবোৰ অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'টো লৈ ভাত খাব লৈছেগৈ সি হেনো এতিয়া খাবগৈ আগতীয়াকৈ আমি অকণমান পিছত খাম গাহৰি মাংস আৰু এতিয়া এয়া মাংস চব্জি ভাই আৰু একদম দি আছে আৰু এইফালে কিৰু এতিয়া ভাত খাব কিৰু খাই বৈ একদম শকত হৈ যায় দেই কিৰু কিৰু চব্জি কেনেকুৱা হ'ব খাই চাচোন কেনেকুৱা মজা হাই দোস্ত আমি এতিয়া টিউবেলটো ফিটিং কৰিম কিৰু মই আৰু আমাৰ ইফালে আছে মংলা খাই আৰু
কেপি ভাই আছে আমি এতিয়া মটৰটো ফিটিং কৰিম এটা আমাৰ কিৰু আৰু মংলাকাই লগাই আছে আমি ফিটিং কৰি মেলা সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাই আছো So আজিকালি প্ৰেম ইমান সহজ হৈ গৈছে ফেচবুকত লগ পালে মানুহৰ প্ৰেম হৈ যায় দুদিন কথা পাতি তৃতীয় দিনা ফুৰিব গ'ল আৰু ফোৰ্থ ডে আই লাভ ইউ বাট ইজ ইট আ ট্ৰু লাভ আপুনি বাৰু এদিনতে এজন মানুহক চিনি পাব পাৰেনে কেতিয়াবা গোটেই জীৱনেই এনাফ নহয় টু আণ্ডাৰষ্টেণ্ড আ পাৰ্চন আজিকালি আকৌ ফেচবুকত এদিন কথা পাতিয়ে মানুহৰ প্ৰেম হৈ যায় প্লিজ বি কেয়াৰফুল ইন ছ'চিয়েল মিডিয়া কাৰণ ছ'চিয়েল মিডিয়া এটা এণ্টাৰটেইনমেণ্ট প্লেটফৰ্ম হয় ইউ কেনট ট্ৰাষ্ট এনিবডি মই এইটো নকওঁ যে চব মানুহ বেয়া বাট মানুহজন কেনেকুৱা জানিবলৈ অকল ছ'চিয়েল মিডিয়াই যথেষ্ট নহয় আৰু ভিডিঅ'ৰ মজাটো লৈ থাকক এইফালে আছে 360 ভিউ আমাৰ গুটি ভাই পুৰা পেচাব দি আছে একদম পুৰা হাই ফাইকে চাই লওক আমাৰ মংলাকাইটোৰ গামছা চাই লওক আৰু গুটি হাই ৰাইজ আমাৰ এমচি লগত চাইখিনি লাইভ কৰিব স্যার কে বাটা পারিব কে বেল লাগে খেটাস কে বাজা দিব একবার বার খেটাস কে বাজা দিব আমি এটা আছো মেউলা কাকা আর আমি আলু ভাই চাইখিনি যে ভিডিওটো একে লাইভ কৰিব নাপাহৰিব বেল লাগে দাবাই দিব কয় খেটাস কে একবার ডান্স কৰি দংগৈ रस्सी जल गई पर बल नहीं गया আজিৰ ভিডিঅ'টো লৈ আপোনালোকলৈ ইমানতে সামৰি মাৰিছো